আজি যথেষ্ট ভাল লাগিছে আগতে যিখিনি পৰীক্ষাৰ আগত কষ্ট কৰিছিলোঁ মোৰ বোধেৰে সেইখিনি সফল হোৱা বুলি আজি ভাবিছোঁ ইয়াৰ পিছত মই মেডিকেল লাইনত যাবলৈ বিচাৰোঁ এই সফলতাৰ আঁৰত মই বিশেষকৈ তিনিজন ব্যক্তিক বিশেষকৈ স্থান দিব বিচাৰোঁ প্ৰথমতে মই পিতৃ মাতৃক স্থান দিব বিচাৰোঁ তাৰপিছত মোৰ শিক্ষাগুৰুসকল তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিছে তাৰপিছত মই ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজনসকলক কৃতিত্ব দিব বিচাৰোঁ তুমি ভৱিষ্যত পৰিকল্পনা যেহেতু মেডিকেল লাইনত কৰিব খুজিছা আৰু ইয়াৰ বাহিৰে তোমাৰ পৰিকল্পনা কি আছে মেডিকেল লাইনতে বিশেষকৈ অনুৰাগ আছে বিশেষকৈ ইয়াৰ বাহিৰেও মই লোকসেৱা বিভাগত অনুৰাগী তোমাৰ নতুন প্ৰজন্মৰ কাৰণে আহ্বান কি থাকিব নতুন প্ৰজন্মৰ কাৰণে মোৰ আহ্বান এইটোৱে থাকিব যে কষ্টৰ অবিহনে কেতিয়াও সাফল্য নাহে গতিকে কষ্ট কৰিবই লাগিব আৰু সেই ক্ষেত্ৰত কোনোৱে বাধা দিব নোৱাৰে একো ক্ষেত্ৰত মই যিহেতু ব্যক্তিগত অনুভৱৰ পৰা ক'ব পাৰিছোঁ যে মোৰ ব্যক্তিগত কোনো টিউশ্যন পাতি নাছিলে ঘৰৰ পৰা দিবও নোৱাৰে গতিকে টিউশ্যন ল'লে যে পাৰিব সেইটো মই নাভাবোঁ মোৰ বোধেৰে নাভাবোঁ দৈনিক ঘণ্টা হিচাপে তেনেকুৱা পঢ়া নাছিলোঁ যেতিয়া মন যায় যি বিষয়ৰ কিতাপ তেতিয়াই উলিয়াই কিতাপ পঢ়িছিলোঁ আপোনাৰ আজি অনুভৱ কেনেকুৱা লাগিছে মোৰ অনুভৱ ভালে লাগিছে মানে ইয়াৰ পৰীক্ষা সময়ত মোৰ বহুতে অসুখ হ'ল হস্পিটেলত এডমিট হ'ব লগা হৈ গ'ল তাতে মোৰ সেইকাৰণে বেয়া লাগিছে আৰু বহুত কষ্ট কৰিছে মোৰ কাৰণে পঢ়াও অলপ দিগদাৰ হ'ল মানে ICUত থাকিব লগা হ'ল যে ইয়াৰ পৰীক্ষাৰ সময়ত তথাপিও কষ্ট কৰি পঢ়িছে পঢ়ি এইখিনি ফল পাইছে মোৰ ভাল লাগিছে